হেল্ল' এভৰিৱান, আজি আমি পুনৰ ক্লাছ 6-ৰ ষষ্ঠ শ্ৰেণীৰ উন্মেষ যিটো আমাৰ অসমীয়া পাঠ্যপুথি আছে সেই পাঠ্যপুথিখনৰ বেলেগ এটা পাঠ আলোচনা কৰিম। আৰু সেই পাঠটো বছৰেকীয়া পৰীক্ষাত আহিব, তোমালোকে সকলোৱে জানা। পাঠটো হৈছে লক্ষ্মীনাথ বেজবৰুৱাৰ সৈতে সাক্ষাৎকাৰ। লক্ষ্মীনাথ বেজবৰুৱাৰ সৈতে সাক্ষাৎকাৰ এই পাঠটো আমি ভালকৈ পঢ়িছোঁ। বৰ সুন্দৰ সুন্দৰ কথা ইয়াতে আমি শিকিবলৈ পাইছোঁ এই পাঠটোৰ জৰিয়তে। লক্ষ্মীনাথ বেজবৰুৱাই কেনেকৈ জ্যোতিপ্ৰসাদ আগৰৱালাৰ প্ৰথম বোলছবি জয়মতী উন্মোচন কৰিবলৈ আহিছিল, কি কৰিছিলে, সেই গোটেইখিনি কথা আমি পাইছোঁ। আৰু এতিয়া আমি ইয়াৰে কুৱেশ্যনখিনি ডিছকাছ কৰিম। আমি এটাই এইখিনি চাম এতিয়া। প্ৰথম দিয়া আছে, তলত দিয়া প্ৰশ্নসমূহৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বৃত্তটো পূৰ কৰা। ইয়াতে চাৰিটা অপশ্যন দিয়া আছে। প্ৰথমৰ কুৱেশ্যনটো হৈছে, জয়মতী কথাছবিখনৰ প্ৰথম দৰ্শনীৰ উদ্বোধন কোন ঠাইত কৰা হৈছিল। ইয়াৰে চাৰিটা অপশ্যন দিয়া আছে। জয়মতী কথাছবিখনৰ প্ৰথম উদ্বোধন ক'ত কৰা হৈছিলে। প্ৰথমটো দিয়া আছে শদিয়াত, তাৰপিছতো সম্বলপুৰত, তাৰপিছতো কলিকতাত, তাৰপিছতো জয়সাগৰত। আৰু ইয়াতে আমি জানো যে কলিকতাৰ অপশ্যনটো শুদ্ধ, গতিকে আমি খ নম্বৰ বৃত্তটোতে গ'ল্ড চিন দি দিম। দ্বিতীয় প্ৰশ্নটো দিয়া আছে, জয়মতী কথাছবিখন ডালিমী চৰিত্ৰটিৰ ভাও বেজবৰুৱাৰ কিয় ভাল লাগিছিল। ইয়াতে চাৰিটা অপশ্যন দিয়া আছে। ডালিমী এটি কালোপযোগী চৰিত্ৰ হোৱাৰ বাবে, ডালিমী এটি ঐতিহাসিক চৰিত্ৰ হোৱাৰ বাবে, ডালিমী চৰিত্ৰটি বেজবৰুৱাৰ মানস প্ৰতিমা হোৱাৰ কাৰণে, আৰু ডালিমী চৰিত্ৰটি সৰল চঞ্চল প্ৰকৃতিৰ হোৱাৰ বাবে। আৰু আমি এইটো জানো যে তেওঁ ডালিমী চৰিত্ৰটি বেজবৰুৱাৰ মানস প্ৰতিমা হোৱাৰ কাৰণে তেওঁ বেজবৰুৱাৰ ভাল লাগিছিল সেই ডালিমী চৰিত্ৰটো জয়মতী কথাছবিখনত। এতিয়া আমাক ইয়াতে সুধিছে, তুমি ওপৰৰ দ্বিতীয় প্ৰশ্নটোৰ উত্তৰটো কিয় শুদ্ধ বুলি বাছি ল'লা, তোমাৰ লগৰীয়াৰ লগত আলোচনা কৰি কোৱা। এইটো তোমালোকে যেতিয়া পাঠটো পঢ়ি চাই গম পাই যাবা কিয় আলোচনা কৰিব লাগে বা কিয় আমি ভাল বুলি ক'লোঁ। নেক্সট কুৱেশ্যন চাম আমি। ইয়াতে কেইটামান গ্ৰামাৰৰ কুৱেশ্যন দিয়া আছে। তলৰ প্ৰথম মেঘ টুকুৰাত থকা শব্দবোৰৰ অৰ্থ দ্বিতীয় মেঘ টুকুৰাত দিয়া আছে। শব্দবোৰৰ অৰ্থ বাছি উলিয়াই লিখা। ইয়াতে তলৰ দুটুকুৰা মেঘৰ চিত্ৰ দেখিছা তোমালোকে। আৰু প্ৰথম টুকুৰা মেঘত কেইটামান চিত্ৰ দিয়া আখৰ দিয়া আছে, শব্দ দিয়া আছে, আৰু দ্বিতীয় টুকুৰাটোত কেইটামান শব্দ দিয়া আছে। প্ৰথমতে দিয়া আছে হেঁপাহ, সাৰ্থক, হাইলাস, প্ৰতিমা, ক্ৰুটি, অনুপ্ৰাণিত আৰু গৰুণ্ড। আৰু দ্বিতীয় মেঘ টুকুৰাত দিয়া আছে সফল, গৰুৰ পক্ষী, দুখ, মূৰ্তি, উৎসাহিত, হাবিয়াস আৰু সদৃশ। ইয়াৰ আমি প্ৰথম মেঘ টুকুৰাত থকা যিখিনি শব্দ, তাৰে হেঁপাহ মানে হৈছে হাবিয়াস, সাৰ্থক মানে হৈছে সফল, হাইলাস মানে হৈছে সদৃশ, প্ৰতিমা মানে হৈছে মূৰ্তি, ক্ৰুটি মানে হৈছে দুখ, অনুপ্ৰাণিত মানে হৈছে উৎসাহিত কৰা, আৰু গৰুণ্ড মানে হৈছে গৰুৰ পক্ষী। আমি এইকেইটা ইয়াতে আঁচ দি আমি ধুনীয়াকৈ লিখি দিলে হৈ গ'ল। এইটোৰ পিছত সিটো আঁচ দি পেলাই আমি ধুনীয়াকৈ সেইটো মিলাই দিলে হৈ গ'ল। নেক্সট কুৱেশ্যনকেইটা আহিলে, তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ কোৱা আৰু লিখা। প্ৰশ্নকেইটা হৈছে, মই ইয়াতে সৰুকৈ এনচাৰখিনি লিখি আনিছোঁ, বেলেগকৈ কৰা নাই আৰু বেলেগ পেজত। ইয়াৰে প্ৰথম কুৱেশ্যনটো হৈছে প্ৰথম অসমীয়া কথাছবিখনৰ নাম কি। আমি সকলোৱে জানো, যিহেতু পাঠটো পঢ়িছোঁ আমি। প্ৰথম অসমীয়া কথাছবিখনৰ নাম হৈছে জয়মতী। জয়মতী কথাছবিখন কিমান খ্ৰীষ্টাব্দত মুক্তি লাভ কৰিছিল। জয়মতী কথাছবিখন 1935 চনত মুক্তি লাভ কৰিছিল। জয়মতী কথাছবিখন কোনে নিৰ্মাণ কৰিছিল। জয়মতী কথাছবিখন জ্যোতিপ্ৰসাদ আগৰৱালাই নিৰ্মাণ কৰিছিল। বেজবৰুৱাই জয়মতী কথাছবিখন উদ্বোধন কৰিবলৈ কোন ঠাইৰ পৰা আহিছিল। তেওঁ সম্বলপুৰৰ পৰা আহিছিল বুলি ক'ব লাগিব যে বেজবৰুৱাই জয়মতী কথাছবিখন উদ্বোধন কৰিবলৈ সম্বলপুৰৰ পৰা আহিছিল। বেজবৰুৱাৰ কোনখন নাটকৰ আধাৰত জয়মতীৰ কথাছবিখন নিৰ্মাণ কৰা হৈছিল। আৰু এইখন হৈছে বেজবৰুৱাৰ জয়মতী কুঁৱৰী নাটকৰ আধাৰত জয়মতী কথাছবিখন নিৰ্মাণ কৰা হৈছিল। তাৰপিছতে দিলে যে ইয়াতে দুটামান ডাঙৰ প্ৰশ্ন দিয়া আছে। জয়মতী ফিল্মৰ ডালিমী চৰিত্ৰটিয়ে বেজবৰুৱাৰ সপোন কেনেদৰে দিঠক কৰিলে। অসমৰ ফিল্ম ইণ্ডাষ্ট্ৰীৰ সম্পৰ্কে বেজবৰুৱাৰ মতামত কেনেধৰণৰ আছিল। বেজবৰুৱাই কি কাৰণত জয়মতীৰ কথাছবিখন সফল হৈছে বুলি কৈছে উল্লেখ কৰা। ইয়াতে এইকেইটা কুৱেশ্যন দিয়া আছে, আমি সিফালে চাব লাগিব পেজটোতে। প্ৰথম কুৱেশ্যনটো হৈছে জয়মতী ফিল্মৰ ডালিমী চৰিত্ৰটোৱে বেজবৰুৱাৰ সপোন কেনেকৈ দিঠক কৰিলে। আমি এই কুৱেশ্যনটোৰ এনচাৰ পাম এইডোখৰত। যিটো একেবাৰে তলত ডালিমী চৰিত্ৰ লক্ষ্মীনাথ বেজবৰুৱা নিশ্চয় ডালিমী চৰিত্ৰ এইটো যে জয়মতী ফিল্মৰ কেনেকৈ সপোন দিঠক কৰিলে। তেওঁ হৈছে মোৰ মানস পটত থকা, আমি লিখিব লাগিব লক্ষ্মীনাথ বেজবৰুৱাৰ মানস পটত থকা সেই চঞ্চল সৰল আনন্দময়ী প্ৰকৃতিৰ জীয়ৰী 11 বছৰীয়া ডালিমীক তেওঁ ফিল্মত সুশৰীৰে পখিলাটিৰ দৰে দেখা পাইছিল। যিটি ছোৱালীয়ে জয়মতী ফিল্মত তেওঁৰ মানস পটৰ ডালিমীক চকুৰ আগত থিয় কৰি দিলে, আৰু সেইকাৰণে তেওঁ সফল হ'ল বুলি কৈছিলে। আৰু কুৱেশ্যন নম্বৰ 6টো ইয়াতে যিহেতু আমাক দিয়া আছে, অসমৰ ফিল্ম ইণ্ডাষ্ট্ৰী সম্পৰ্কে বেজবৰুৱাৰ মতামত কেনেধৰণৰ আছিল। এইটো অকণমান দীঘল কুৱেশ্যন। এইটো হৈছে অসমৰ ফিল্ম ইণ্ডাষ্ট্ৰী সম্পৰ্কে এইখিনি মতামত। তেওঁ কৈছিলে যে পৃথিৱীৰ আন দেশত
ফিল্মৰ যি কৰ্তব্য আৰু তাৰ যি ফলাফল অসমতো কম বেছি নাই। তেনেই ৰেল, বিজুলী দাগ, আকাশী বিমান আহিছে থাকিও যাব, সেইবোৰৰ দৰে ফিল্মো থাকি যাব আৰু সেইবোৰ নহ'লে মানুহৰ নচলাৰ দৰে। কালত ইও নহ'লে আমাৰ নচলা হ'ব। আকাশী বিমানক ওপৰৰ পৰা বোমা পেলোৱাত মাথোন ব্যৱহাৰ কৰিলে তাৰ ফল যেনে বিপৰ্যয়। ফিল্মৰ বিষয়ে তেওঁ তেনে কথাই কৈছে। সৎ কাৰ্যৰ সৎ ফল, অসৎ কাৰ্যৰ অসৎ ফল। মানে ফিল্ম ইণ্ডাষ্ট্ৰি যদি আমি সৎভাৱে সৎ কামত ব্যৱহাৰ কৰোঁ তেনেহ'লে ফিল্ম ইণ্ডাষ্ট্ৰিটো আগলৈও চলি থাকিব, আৰু যদিহে আমি বেয়াভাৱে ব্যৱহাৰ কৰোঁ তেনেহ'লে ই ধ্বংস হ'ব বুলি বেজবৰুৱাই আকাৰ ইংগিতে কৈ থৈ গৈছিল। আৰু 3 নম্বৰটোৰ কুৱেশ্যনৰ যিটো কুৱেশ্যন আছিলে সেইটো আছিলে যে বেজবৰুৱাই কি কাৰণত জয়মতী ছবিখন সফল হৈছে বুলি কৈছে উল্লেখ কৰা। তাৰে এনচাৰটো আমি এইডোখৰতে পাম। বেজবৰুৱাই কৈছে যে যি কালৰ ঘটনা কাৰ্যৰ চিত্ৰখনে প্ৰকাশ কৰিছে সেইবোৰ হাইলাখ সেই কালৰ যেন লাগিছে। যিখিনি আমাৰ ফিল্মখনত দিছে, যিখিনি কালৰ ঘটনাবিলাক উল্লেখ কৰিছে তেওঁ সেইখিনি একদম হাইলাখ জ্যোতিপ্ৰসাদ আগৰৱালাই সেই কালৰ নিচিনাই তেওঁ দেখাব পাৰিছে। আকৌ দ্বিতীয়তে হৈছে কেতিয়াও ফিল্ম নেদেখা বা ফিল্মৰ অৰ্থে ভাও নিদিয়া অসমীয়া মতা আৰু তিৰোতাই, মানে মতা মানুহ আৰু মাইকী মানুহ, একেবাৰে গাঁৱলীয়া মানুহে যে ইমান সুন্দৰকৈ জয়মতী ফিল্মত ভাও দিবলৈ কেনেকৈ পাৰিলে। তেওঁ দুজনী বা এজনী ভাওৰীয়া কেতিয়াই হলিউডৰ ফিল্ম ষ্টাৰৰ শাৰীত বহাব পাৰি, মুঠতে ক'ব পাৰি। তেওঁ মানে কৈছে যে প্ৰথমতো কৈছে যে আমাৰ যিখিনি জয়মতী চিনেমাখনত যিখিনি উপস্থাপন কৰিছিলে জ্যোতিপ্ৰসাদ আগৰৱালাই তেওঁ সেইখিনি সফল হৈছে বুলি কৈছে। আৰু অসমীয়া ল'ৰা ছোৱালীয়ে হাইলাখ গাঁৱলীয়া একেবাৰে ল'ৰা ছোৱালীবিলাকে ইমান সুন্দৰকৈ অভিনয় কৰিছে, গতিকে এখন সাৰ্থক হৈছে বুলি কৈছে। আমি তেনেকৈ লিখি দিলে এই কুৱেশ্যনকেইটাৰ উত্তৰ হৈ যাব। আৰু নেক্সট কুৱেশ্যনটো হৈছে কোনে কাক কৈছিল লিখা। এইটো সৰু কুৱেশ্যন। অসমত অসমীয়াৰ দ্বাৰাই আগেয়ে নোহোৱা নোপোজা এনে কাৰ্য চাবলৈ মোৰ বৰ হেঁপাহ হৈছিল। এইটো কোনে কাক কৈছিলে, ইয়াতে মই সৰুকৈ লিখি দিছোঁ। বেজবৰুৱাই নৰেন বৰদলৈক কৈছিলে। ফিল্ম সম্বন্ধে নানামণিৰ নানামত, নৰেন বৰদলৈয়ে লক্ষ্মীনাথ বেজবৰুৱাক কৈছিলে এই কথাষাৰ। উদ্ধকৰ্মৰ ভিতৰত আছে এইখিনি মানে উক্তি, কোনোবাই কাৰোবাক কৈছিলে, গতিকে সেইটোৱে আমাক সুধিছে। কুৱেশ্যন নম্বৰ গ, এই বুঢ়াৰ এই আশা পূৰ্ণ হ'বনে নহয় ঈশ্বৰে জানে। আৰু এইটো কৈছিলে লক্ষ্মীনাথ বেজবৰুৱাই নৰেন বৰদলৈ কৈছিলে। এই তিনিটা আমি উত্তৰবিলাক এনেকৈ লিখি দিলেই হ'ব। আৰু আজি এইকেইটা কুৱেশ্যনকে ডিছকাছ কৰি মই লক্ষ্মীনাথ বেজবৰুৱাৰ যিটো পাঠ আছিলে সৈতে সাক্ষাৎকাৰ, সেই পাঠৰ কুৱেশ্যনখিনি ইমানতে সামৰণি মাৰিছোঁ। যদি ভিডিঅ'টো তোমালোকৰ ভাল লাগিছে তেনেহ'লে লাইক এটা কৰিবা, শ্বেয়াৰ কৰিবা আৰু ছাবস্ক্ৰাইব কৰি দিবা আগলৈ এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ। আজিলৈ আহোঁ।